নমস্কাৰ বন্ধুসকল, মই আপোনালোকলৈ আজি এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোৰ টপিক হৈছে বিনা মছলাত মই মাংস বনাই দেখাম। মাংস মানে লোকেল মাংস আনিছিলোঁ। মাংসটোত মছলা থাকিব আপোনাৰ আদা, নহৰু, বিলাহী, পিঁয়াজ, মানে এনেকুৱা ধৰণৰ মছলা আপোনালোকে ঘৰত যিখিনি মছলা ইউজ কৰে মই সেইখিনি মছলা ইউজ কৰিম। আদা, নহৰু, বিলাহী, পিঁয়াজ সেইখিনি মছলা দিম। মাংস বনাই দেখাম। আপোনালোকে মাংস কেনেকৈ বনাওঁ তাকে দেখাম মই আজি আপোনালোকক। মই প্ৰথম ইউটিউবত এটা ভিডিঅ' মই আপলোড কৰিম। মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ। আপোনালোকে সহযোগ কৰিব ভিডিঅ'টো আৰু কমেণ্ট কৰি জনাব কিবা ভুল ভ্ৰান্তি হৈছে যদি ভিডিঅ'টো ভুল ভ্ৰান্তি হৈছে যদি আপোনালোকে কমেণ্ট কৰি জনাব আৰু তেতিয়াহে মই আপোনালোকলৈ আৰু ভাল ভিডিঅ' আনি থাকিব পাৰিম। আপোনালোকৰ সহযোগ কৰিলে মোৰ ভাল লাগিব। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। তেতিয়াহে মই আপোনালোকৰ সহায়ত মই আপোনালোকৰ ভাল ভিডিঅ'খিনি আপোনালোকলৈ আনি থাকিব পাৰিম। চাই থাকক ভিডিঅ'টো। আমাৰ ইয়াত লোকেল চিকেন বনিব। যেতিয়াই নহওক বনাই হৈ যাওক। এয়া মাংস বনাই ৰেডি, খাবলৈ এক্সট্ৰাকৈ ৰেডি। ভাত বাঢ়িলে এটা টাইম আপোনালোকৰ 7:20। টাইমৰ মতলব নাই, মুঠতে মাংস হৈ গ'ল, মাছ হৈ গ'ল, মুঠতে খাব লাগে। মাছ মাংস
মাছ মাংস হৈ গ'লে মুঠতে ভাত লাগে টাইমৰ মতলব নাই লাগে বেলি পৰক বঢ়িয়া আছে নাকে কৰি মাংস বঢ়িয়া বঢ়িয়া আছে মছলাখন কেনেকৈ মাংসত কি কি আছে কৈ থৈ মাংসত আদা নহৰু বিলাহী মানে অন্যান্য মছলা নাই অকল ঘৰুৱা মছলাকেইটাহে দিয়া কেনেকুৱা যায় বঢ়িয়া ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব